গাইজ পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। চ' বন্ধুসকল, মানুহে যে কৈ থাকে বজাৰত প্লাষ্টিকৰ কণী ওলাইছে। যোৱাকালি মই নিজেই প্লাষ্টিকৰ কণী কিনি আনিছিলোঁ। কেনেকৈ চিনি পালোঁ মই প্লাষ্টিকৰ কণী বুলি? প্ৰতিটো কণীতে দুটাকৈ কুহুম ওলাইছে। কুহুম মানে একদম পূৰা কণীটো চাবলৈ একদম লোকেল কণী লিখীয়া, একদম ধুনীয়া ডাঙৰ আমাৰ লোকেল কণী লিখীয়া। তাৰপিছত যেতিয়া আনিলোঁ মানে আমলেট বনাবৰ কাৰণে, তো পূৰা মানে একদম প্ৰতিটো কণীতে দুটাকৈ কুহুম ওলাইছে। তো আমি ভয়তে নেখালোঁ, কণীটো নেখাই আমি ভাবিলোঁ যে, আৰু পিছত মই ভাবিলোঁ যে নহ'ব, এই কথাটো আপোনালোকক জনাই দিয়াটো ভাল হ'ব। আপোনালোকে যদি খাই পায় কণী, কিমান মাৰাত্মক বেমাৰ হ'ব পাৰে, কেঞ্চাৰৰ লিখীয়া বেমাৰ, পেটত টিউমাৰ হৈ যাব পাৰে। তো এই কথাটো আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো বন্ধুসকল, ক'ৰ পৰানো সেই কণীবিলাক আনিছিলোঁ মই, আৰু সেই কণীবিলাক মই এতিয়া সেই দোকানখনলৈ যাম, গৈ আকৌ আনি আপোনালোকক মই দেখুৱাই দিম যে হয়নে নহয় প্লাষ্টিকৰ কণী। আপোনালোকেও ক'ব প্লাষ্টিকৰ কণী হয়নে নহয়। মই আপোনালোকৰ মুখৰ আগতে ভাঙি দেখাই দিম কণীটো। চ' দুটাকৈ কুহুম ওলাইছে। তো আজিও ওলাব নে নোলাব, ব'লক আমি সেই দোকানখনলৈ যাওঁ পটাপট। তো বন্ধুসকল, আমি আহি আছোঁ সেই কণী দোকানখনলৈ, য'ৰ পৰা মই কণী লৈ গৈছিলোঁ। আৰু বেছি দূৰ নাই, গ'লে পাই যাম, যিহেতু নেকি আমি খোজকাঢ়ি আহি আছোঁ। আৰু মানে 2-1 মিনিটৰ ভিতৰতে আমি এই দোকানখনত পাই যাম, আৰু কণী কিনি আনিম আৰু দেখুৱাম আপোনালোকক যে কথাটো সঁচা নে মিছা। আলিটো পাৰ হ'ব লাগিব না, গাড়ী আছে। কালি আহিছে, লাইফটো একদম পূৰা বচাব লাগিব। এই লাইফটো একদম ইমাৰ্জেঞ্চি হয়, নাই ইম্পৰ্টেণ্ট হয় ন। এইবিলাক কণী চাওক, 4টা কণী লৈ লওঁ। কেইটা হ'ল? 50 টকা 5টা। কি কৰিবি ইমান? কি কৰিবি? খোজা আছে নাই? লৈ ল'ব এই ইমান কি কৰিবি? 42 টকা লাগিব, 2 টকা ক'ৰপৰা দিম? 10 টকা 50 পইচাহে কৈছে আৰু সিদিনালে না পৰি পেলাই ভাঙি নি নাল পইচা দি দিয়া আনছা নাই? না পৰে এতিয়া 40 টকা। হে এতিয়া 40 টকা 5টাত। চ' বন্ধুসকল, আপোনালোকে দেখিলে সেই দোকানৰ পৰা মই এই কণীবিলাক কিনি আনিলোঁ। একদম মস্ত কণী দে, একদম ডাঙৰ কণী। কি কণী এইবিলাক চাওকচোন, একদম ডাঙৰ এইবিলাক চাওক, একদম মস্ত ডাঙৰ কণী, একদম দেখাত লোকেল কুকুৰা কণী যেন লাগিছে। এইবিলাক কণী মই আজি ভাঙি দেখুৱাম আপোনালোকক, কি ওলায় ইয়াৰ ভিতৰত। কুহুম দুটা ওলায়, কুহুম কণীৰ ভিতৰত থাকে যে, সেই কুহুমটো দুটা ওলায়। গোটেইখিনি কণী আজি মই আপোনালোকক ভাঙি দেখাম। এটা কণীত যদি কেতিয়াবা বাইচান্স যদি এটা কণীত 2টা কুহুম ওলায়, এইটো বেলেগ কথা। আমাৰ লোকেল কুকুৰা কেতিয়াবা বাইচান্স 2টা কুহুম ওলাই যায়, কিন্তু প্ৰতিটো কণীতে 2টাকৈ কুহুম ওলোৱা, এইটোতো একদম বহুত ডেঞ্জাৰ কথা হৈ গৈছে। ত' চাইনাই যে কৈ আছে, মানে আমাৰ নিউজে মানে বাতৰিয়ে দিয়ে থাকে ন, যে চাইনাই প্লাষ্টিকৰ কণী বনাই আছে, প্লাষ্টিকৰ কণী ডাইৰেক্ট মানে কিবা প্লাষ্টিকৰ কণী হয়, আৰু কেনেকৈ হয় আপোনালোকে এতিয়া মই ভাঙি দেখাই আছোঁ। ভাঙি দেখাই মানে বনায়ো দেখাম, এইকেইটা বনাই দেখাম, আৰু কেনেকৈ গম পাব আপোনালোকে প্লাষ্টিকৰ কণী বুলি। ত' মই দেখুৱাই আছোঁ আপোনালোকক। চ' বন্ধুসকল, এতিয়া এই কণীবিলাক ভাঙি চাম, কুহুম 2টাকৈ ওলাই নে নোলায়। আৰু ইয়াৰ বাকলিটো চাওক, একদম মস্ত কণী, একদম দেখিবলৈ কেনেকুৱা। এতিয়া ভাঙিম কণীবিলাক, এই কুহুম ওলাব 2টাকৈ, আপোনালোকে চাই থাকিব হা। কুহুম ওলাব 2টাকৈ।
এই ইয়াত দেখিলেনে আপোনালোকে দুটাকৈ কুহুম, এটা কণী দুটাকৈ কুহুম। এইটো বাৰু তো ভাবি চাওক আপোনালোকে এই কণীটো অৰিজিনেল হ'ব পাৰে জানো? বাৰু মই মানি লৈছোঁ এটা কণীত দুটা কুহুম ওলালে। আৰু এটা ভাঙি চাওঁ তেনেহ'লে। চাবলৈ চাওঁ কিবা কাগজ এটা দেচোন। আৰু এটা ভাঙি চাওঁ হয় নে নহয় এইটো চাওক। এই ভালকৈ চাওক, এইটো দুটা কুহুম, এইটো এটা কুহুম এক্সট্ৰা, এই দুটা কুহুম এক্সট্ৰা। আৰু চুই দিয়াৰ লগে লগে ভাঙি গৈছে। তো ইয়াত আপোনালোকে বুজি পাইছে নাই? আমাৰ অৰিজিনেল কণীটো আমি এনেকৈ ঘূৰি থাকিলেও পটককৈ এইটো কুহুমটো পটককৈ ভাঙি নাযায়। এইটো চাওক, চুই দিয়াৰ লগে লগে এইবিলাক মিলি যায় একদম পূৰা। এইবিলাক চাওক এতিয়া পূৰা কুহুম হয় নে নহয় এতিয়া আপোনালোকে চাই। কুহুম মানে একদম পূৰা হেৰি হৈ গ'ল, পিঠা লিখীয়া হৈ গ'ল। তো এইটো ভাঙি চাওঁ, কিছুমান কুকুৰা ওলাব পাৰে দুটা কুহুম ন। তো এইটো ভাঙি চাওঁ আছেনে নাই, কুহুম দুটা আছেনে নাই। এতিয়া দেখিলে আপোনালোকে প্ৰতিটো কণীতে দুটাকৈ কুহুম। মানে ইয়াৰ কি হ'ল মানে কথাটো একদম সম্পূৰ্ণ মানে এইবিলাক মানে একদম মানুহে তৈয়াৰী কৰা, কুকুৰাই তৈয়াৰী কৰা নহয়। মানে এইটো মানুহৰ কণী বুলি ক'ব লাগিব এতিয়া। চ' মানুহে বনোৱা কণী বুলি ক'ব লাগিব। মানে মানুহে বনোৱা কণী বুলি ক'ব লাগিব। চ' এইটো কুকুৰাই বনোৱা কণী নহয়। এইটো চাওক এইবিলাক পূৰা মিলি গ'ল। ক'ত গ'ল কুহুম? আমাৰতো লোকেল কুকুৰা কুহুমটো ঘুলিবলৈ বহুত টাইম লাগে এনেকৈ। আৰু আছে এইখিনি, মই আপোনালোক এইখিনি ভাঙি দেখুৱাইছোঁ। এইটো এটা ভাঙিম। এই ভাঙি যাব। এই চাওক দুটা কুহুম হয়নে? এইটো ভাঙিলে এইটো। আৰু এটা এইটো চাওক, এইটো ইয়াত মই গোটাকৈ পেলাই দিছোঁ, লাহেকৈ পেলাই দিছোঁ। এইটো চাওক এটা, আৰু এটা এইটো ভাঙি দিওঁ। তো ইয়াত কৰাৰ লগে লগে মানে এনেকৈ কৰি দিয়াৰ লগে লগে এইটো কুহুম মানে ক'ত মিলি যায় ঠিকেই নাই। ঠিক আছে। তো বন্ধুসকল আপোনালোকে এনেকুৱা কণীবোৰ যদি পায় এইবিলাক আপোনালোকে নাখাব। আৰু আপোনালোকে মানে এইবিলাক সাৱধান হওক। কণী কিনোতে সদায় সাৱধান হওক। যিটো নেকি কণী মানে খালে আমাৰ মাৰাত্মক কেঞ্চাৰ লেখীয়া বেমাৰ হ'ব পাৰে আৰু পেটত টিউমাৰ হ'ব পাৰে। এই কণীবিলাক যিহেতু নেকি মই কালি কিনি আনিছিলোঁ আৰু ভাঙিও চালোঁ, আমি নেখালোঁ মানে আমি। তো মই নেখাই পেলাই দিলোঁ। সেইকেইটা যিকেইটা কণী আনিছিলোঁ মই সেইকেইটা পেলাই দিলোঁ অলৰেডি। তো মই ভাবিলোঁ আপোনালোকক এই কথাটো শ্বেয়াৰ কৰা ভাল হ'ব, যিহেতু নেকি আপোনালোকেও সুস্থ হৈ থাকিব পাৰিব। আপোনালোকে কণী যদি খাই ভাল পায় কোনো কথা নাই, কণী আনক, কিন্তু বাছি আনক। কেনেকৈ বাছি আনিব আৰু এটা কথা চাব, কণীটো আনোতে ইয়াত এটা কণীটো ভাঙোতে জাল নিচিনা এটা ওলায়, ভিতৰত এটা বগা জাল ওলায়। এই জালটো ইয়াত আপোনালোকে ক'তো দেখা নাপাব, পূৰা হেৰি হৈ আছে। এইবিলাক ভাঙি গৈছে, জাল চাল নাই, ক'তো নাই। তো এনেকুৱা বহুত ধৰণৰ ট্ৰিক্স আছে প্লাষ্টিকৰ কণী চিনি পোৱা। যিহেতু নেকি মানে মানুহে কৈ থাকে, সদায় কৈ থাকে বোলে চাইনা নকলি কণী বনাইছে। তো মোৰ নিজৰ লগতে এই কাহিনীটো মানে ঘটনাটো হৈ গ'ল। সেইকাৰণে আপোনালোককো কৈছোঁ কণীবিলাক কিনোতে অলপ সাৱধান হ'ব। আৰু পাৰিলেতো মইতো কৈছোঁ কণীটো অলপ কমাই খাব। কেলৈ মানে আজিকালি বজাৰত মানে একদম কি ক'ম আপোনালোকক বহুত আহি গ'ল মানে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তো ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ চেনেলটো মানে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মানে লাইক শ্বেয়াৰ কিবা কৰি দিব আৰু মানে জানে আৰু আপোনালোকৰ লাইক শ্বেয়াৰ এইবিলাক পালে আমি ভিডিঅ' আৰু নতুন ভিডিঅ' বনাবৰ কাৰণে মানে আমি সাহস পাওঁ, উৎসাহ পাওঁ। চ' আজিলৈ ইমানতে, বাই বাই।